নিশ্চয় ভালে আছা চাগে প্ৰিয়গৰাকীৰ সৈতে। আচলতে এটা কথা কি জানা, মানুহ হেপি থাকিবলৈ দুখৰো প্ৰয়োজন। সেই কথা স্বীকাৰ কৰি লৈছো মই। এটা কথা সঁচা যে তুমি মোক প্ৰেমৰ প্ৰস্তাৱ দিয়া নাছিলা, কিন্তু আমাৰ প্ৰেম হ'বলৈ তোমাৰ প্ৰস্তাৱৰ কোনো প্ৰয়োজন নাছিল। তোমাৰ চকু, মুখ আৰু মোৰ প্ৰতি কৰা প্ৰতিটো কামতে ফুটি উঠিছিল তোমাৰ ভালপোৱা। তুমি খোৱা খাদ্য, তোমাৰ হাতৰ আখৰ, তুমি পিন্ধা টি চাৰ্টৰ কলাৰ, এই সকলোবোৰ হৈ পৰিছিল মোৰ দৈনন্দিন অনুসৰণ। কিন্তু তুমি সকলো বুজিও কৈ দিছিলা যে মই তোক বিয়া নাপাতো। আইনাৰ দৰে ভাঙি নিলা সপোনবোৰ। তুমি হয়তো ভাবিছিলা সেইদিনা তোমাৰ প্ৰতি থকা মোৰ প্ৰেম শেষ হৈ যাব বুলি, কিন্তু নহল, বেছিকৈ বাঢ়িবলৈহে ধৰিলে। এতিয়াও তুমি মোক বিচাৰিলে পাবা, কিন্তু তুমি যে উভতি নহাৰ বাটেৰে গলা। আৰু যি কি নহওক, তোমাৰ সাংসাৰিক জীৱনৰ সুখ কামনা কৰিছো। তোমাৰ বেটাটো যে একদম তোমাৰ দৰে। এটা কথা কি জানা, মই তোমাৰ বাহিৰে কাকোৱে ধুনীয়া নেদেখো। কৰবাত যদি কেতিয়াবা তোমাৰ চকু মুখৰ লগত মিল থকা মানুহ দেখিলে বহু দেৰিলৈ চাই লওঁ। কি সুখ পাম মই নাজানো। তুমি কিয় মোৰ লগত এনেকুৱা কৰিলা? কিয় তুমি মোৰ ভাল পোৱাবোৰক নুবুজিলা? কিয়? চিঞৰি চিঞৰি সুধিবৰ মন যায়, কিন্তু নোৱাৰো। এতিয়াও তুমি আৰু মই ৰাস্তাত ক্ৰছ কৰিলে তুমি মাতিলেচোন মোৰ মুখৰ মাত সৰি যায়। কিয় মই নাৰ্ভাছ হৈ পৰো তোমাৰ আগত? আজিও অবুজ মই। বাৰু যি কি নহওক, শেষত তোমাৰ দীৰ্ঘায়ু কামনা কৰিলো শুন। তোমাৰ অৰ্পি লগত সুখৰ সপোনবোৰ পূৰণ কৰা শুন, পূৰণ কৰা। ইতি তোমাৰ আজীবন প্ৰেমিকা কৃষ্ণা।